এইজোপা দেখিছে, এইটো হৈছে নতুনকৈ আনিছিলোঁ মই, কি নাম কয় নাজানো, এজেলিয়া নে কেচেণ্টিনা, কমেণ্টত জনাবচোন। মই অৱশ্যে নামটো নাজানো। ইমান ধুনীয়াকৈ ফুলিছে, নতুনকৈ অনা পুলি। আৰু এইফালে চাওক, এইজোপা ধুনীয়াকৈ ফুল ফুলিছে। আৰু মই কিছুমান ফুল আপোনালোকক দেখুৱাইছোঁ মোৰ তাত থকা। এইজোপা সৰুকৈ ফুলিছে, এয়া সৰুকৈ ফুলিছে। পখিলা এজনী বৰ ধুনীয়াকৈ উৰি ফুৰিছে। এইজোপা চাওকচোন, এইটো পখিলা ইমান ধুনীয়াকৈ পৰিছে। আই ঐ দেহি, ইমান ধুনীয়া পখিলাজনী। চাওক, এই যিটো লৈ বন্ধ কৰক। এইয়া চাওক, ইমান দীঘলকৈ ওলমি গৈছে। কি নাম হয় মই নাজানো, অৱশ্যে ইয়াক মই কিহত দি থৈ দিছোঁ চাওক। এইটো হৈছে ঘৰলৈ ব্যৱহাৰ কৰিবলৈ অনা এটা জালি আছিলে। জালিৰ টুকুৰাটো পাই পিনে মই এনেকৈ ফুলৰ টাব বনাই পেলালোঁ আৰু এইজোপা দি দিলোঁ। বহুত দীঘল হৈ গ'ল চাওক, দীঘলীয়া হ'ল। আৰু এইজোপা ফুল ফুলিছে। এইজোপা ফুলিছিলে, কিন্তু ছাগলীয়ে খাই ইয়াক ধ্বংস কৰি পেলালে। ইমান ধুনীয়াকৈ ফুলিছিলে, ধ্বংস হৈ গ'ল, ছাগলীয়ে খাই পেলালে। আৰু এইজোপা চাওক, এইটো মই নিজে তৈয়াৰী কৰি পেলালোঁ। এটা পেলনীয়া তেলৰ গ্লান আছিলে, পুৰণি তেলৰ গ্লান। এই তেলৰ গ্লানটোৰে মই ফুলৰ টাব বনাই পেলাই এইজোপা দি দিলোঁ। বৰ ধুনীয়া হৈছে চাওক। তেনেকৈ মই কেইবাটাও বনালোঁ। এয়া এটা বনালোঁ, এনেকৈ ধুনীয়া লাগিছে। আৰু এইফালে চাওক, এয়াও ধুনীয়া লাগিছে। আৰু এনেকৈ মই ফুলৰ টাব কিছুমান নিজে তৈয়াৰী কৰোঁ। আৰু এইটো দেখিছেনে, এইটো হৈছে আপোনাৰ ভুলুকা বাঁহৰ চুঙা। ভুলুকা বাঁহৰ চুঙাটো পাই পিনে মই লৈ আহি এনেকৈ ফুল ৰুই দিলোঁ। বৰ ধুনীয়াকৈ ফুলি উঠিলে ফুলজোপা। অৱশ্যে ফুল ফুলা গছ নহয়, এইবিলাক চব পাত বহা হয় মোৰ বেছিভাগ। এয়া চাওক, এনেকৈ মই ফুলবিলাক দি থৈ দিছোঁ। বেছিভাগ ফুল মোৰ পাত বহাই হয়। মোৰ টাববিলাক আপোনালোকে কেনেকৈ দেখিছে বাৰু, ফুলৰ টাববিলাক? যদি ফুলৰ টাববিলাক ভাল লাগিছে কমেণ্টত জনাবচোন। আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু লগতে কাষত থকা বেল আইকনটোও দবাই দিব। এই খাৰু পাত দেখিছে, এই খাৰু পাত মোক শাহু মায়ে দিয়া। ইমান ধুনীয়া লাগে খাৰু পাত পিন্ধি পিনে, বহুত দিন হ'ল পিন্ধি থকা। মই ফুলৰ টাববিলাক দেখুৱালোঁ, আপোনালোকৰ আগত কেনেকুৱা লাগিছে ক'ব দেই, কমেণ্টত জনাব। বাই বাই।